দেশত লকডাউন ৰাজ্যৰ খাটি খোৱা সাধাৰণ জনতা খাদ্য সংকটত এনে সময়ত সাধাৰণ জনতাক সকাহ দিবলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন ব্যক্তি বিশেষ 9 এপ্ৰিল তাৰিখে লিডু কলপাৰা গাঁও অঞ্চলত মাৰ্ঘেৰিটা লিডু কল এছ'চিয়েশ্যনে প্ৰায় 1200 দুখীয়া পৰিয়ালৰ মাজত খাদ্যবস্তু বিতৰণ কৰে। কল এছ'চিয়েশ্যনৰ বিষয়ববীয়া ক্ৰমে ক্ষিতিজ দেৱনাথ, বাদল দত্ত, বি গণেশ, কুলদীপ সিং, গোবিন্দ প্ৰসাদ সহ লিডু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকলে সহযোগিতা আগবঢ়াই মহানুভৱতা প্ৰকাশ কৰে। ব্যুৰো ৰিপৰ্ট, মাৰ্ঘেৰিটা লাইভ। চক আমি সাব ডিভিজনেল কুককল এছ'চিয়েশ্যন আৰু RSSৰ সহযোগত আমি কিছু আমি এইটোৱে ক'ব পাৰোঁ যে আমি কিছু মাত্ৰাত খাদ্য যোগান ধৰিছোঁ আৰু আমি আগলৈকে চেষ্টা কৰিম যে আমাৰ পৰা যিমানখিনি পচিবল আমি এই কাৰ্যসূচী আগবঢ়াই গৈ থাকিম আৰু যদি চৰকাৰে পদক্ষেপ লয় যে লকডাউন পৰিস্থিতিটো যদি আৰু আগবাঢ়ে আমি খাদ্য বিতৰণৰ এইটো কণ্টিনিউৱাছলি চলাই থাকিম যে দুখীয়া ৰাইজক যদি আমাৰ পৰা অলপখিনি সহায় হয়। আপোনালোকে কিমান গাঁও ৰেচন দিলে এতিয়ালৈকে? আমি এতিয়ালৈকে আজি আমাৰ ক'ব গ'লে দ্বিতীয় কাৰ্যসূচী এইটো আৰু আমি আগলৈকে কণ্টিনিউৱাছলি এইটো কৰি থাকিম। আমাৰ 1300 এষ্টিমেট আছে, কিন্তু আমি তাৰ উপৰিও আমি চেষ্টা কৰিম যে দুখীয়া ৰাইজক সহায় সহযোগ আগবঢ়াবৰ কাৰণে। আজি লিডু মাৰ্ঘেৰিটা কল এছ'চিয়েশ্যনৰ পৰা আমি 1200 মানুহক 3টা পঞ্চায়ত আৰু যিবিলাক ৰেচন কাৰ্ড বাদ দিওঁ আৰু 300 মানুহ ধৰিছোঁ, 1200 মানুহ ৰেচন, দালি চালি আৰু তোমাৰ মচুৰ দাল, আলু, পিঁয়াজ, মিঠাতেল, নিমখ, এটা সাবোন দি আছোঁ। এইটো কাৰ সহযোগত হৈছে? কাৰ সহযোগত কৰা হৈছে? RSSৰ সহযোগিতাত আৰু আপোনাৰ এছ'চিয়েশ্যনৰ সহযোগিতাত প্লাছ আমি RSSৰ ল'ৰাকেইটাক লৈ আমি এইটো পৰিপূৰ্ণ কৰি আছোঁ। আপোনালোকে আগলৈ আৰু এনেকৈ পদক্ষেপ ল'ব নেকি? যদি তেনেকৈ লকডাউন হয় ল'ম।